ছাৰ সোমিয়াব ছাৰ সোমাব পাৰোঁনে? অ' তুমি আহা আহা বহা ইয়াতে। আচ্ছা তুমি টিউচন কৰিব আহিছা ন? নহয় ছাৰ আপোনাৰ মাইকীক চাবলৈহে আহিছোঁ। ল'ৰাটো বৰ খং দেই। আচ্ছা তোমাৰ নামটো? মোৰ নামটো নহয় ছাৰ। নমস্কাৰ মোৰ নাম শ্ৰী মাকসু বৰুৱা। মাকসু? মজা নাম তোমাৰ মা বাপৰে ভাল নামৰ লাষ্টত দি এইটো নলগালে নহ'লে কিবা এটা থাকিলে তাৰ মানে ছাৰ একো নাই বাৰু মাকসু তোমাৰ ঘৰত কোন কেনেকে আছে? মোৰ ঘৰত নহয় ছাৰ তোমাৰে ঘৰত মোৰ ঘৰত মা পাপা বা এজনী আৰু মই কি বাই আছে ন? ইয়াৰ বাজনীকে পটাব লাগিব। বাৰু সেইবিলাক বাদ দিয়া যিহেতু তুমি নতুন আহিছা আজি অসমীয়া কিতাপৰ এটা শব্দ কম সেই শব্দটো অকণমান ব্যাখ্যা কৰি তুমি মোক ক'বা ঠিক আছে? হ'ব ছাৰ কিন্তু ছাৰ ব্যাখ্যাটো বিয়া খাইকেনে ক'ব লাগিব নি? নহয় বহুতকেইটা আখৰ লগ লাগি এটা শব্দৰ গঠন হয় সেই শব্দটোৰ বিষয়ে অকণমান ক'ব লাগে। হ'ব ছাৰ তুমি কোৱা স্ত্ৰীলিংগ। ছাৰ মই পুৰুষ লিংগ আছে বুলিহে শুনিছোঁ। স্ত্ৰীলিংগ আছে জানো ছাৰ? নহয় স্ত্ৰীলিংগ মানে মাইকী মানুহ সেই মাইকী মানুহৰ বিষয়ে অকণমান কোৱা বুলি কৈছিলোঁ কিন্তু তুমি কিবাই কৈ দিলা। চৰি ছাৰ সেইটো টান আছিলে আপুনি বেলেগ এটা ক'ব। বাৰু সেইবিলাক বাদ দিয়া আকৌ এটা কোৱাচোন এখন ফ্ৰী ফায়াৰ গেমত এটা স্কোৱাডত কেইটা এনিমি থাকে? এখন ফ্ৰী ফায়াৰ গেমত নহয় ছাৰ এখন ফ্ৰী ফায়াৰ গেমত এটা স্কোৱাডত 4টা এনিমি থাকে ছাৰ। মজা তই মাথা গৰম কৰিহে এৰিবি ন? নাই ছাৰ মই সেইটো আগতে শিকিছিলোঁ। আগতে শিকিছিলি ন? তোৰ বাৰ্থডে আছে কাৰণে পৰাহে মই এতিয়ালৈকে তোৰ ৰাখি থৈছোঁ নহ'লে কেতিয়াবাই খেদালো হয়। বাৰু সেইবিলাক বাদ দিয়া আকৌ এটা কোৱাচোন মৰুভূমি। ছাৰ মই কুকুৰ মেকুৰী আৰু মানুহৰ ভূমিয়ে শুনিছোঁ মৰুভূমি শুনা নাই ছাৰ। মৰুভূমি মানে য'ত গছ গছনি নাথাকে অকল বালিয়ে থাকে সেইটোকে মৰুভূমি কয় বুজিলা? বুজিলা ন? বাৰু আকৌ এটা কোৱাচোন পৰিপক্ক। ছাৰ মই মানুহটো পকয়ে শুনিছোঁ অকল পৰিপক্ক নাই শুনা ছাৰ। তোৰ নামটো শুনিয়ে গম পাইছোঁ তই আজি বহুত আগুৱাই যাবি। হ'ব দেই বেটা আজি তুমি মোক বহুত মাথা গৰম কৰিলি কাইলৈ আহিবা দেই। হ'ব ছাৰ আজিলৈ যাওঁ বাই। শুনাচোন তোমাৰ বায়েৰা নম্বৰটো দি থৈ যাচোন। আমাৰ বায়ে মোবাইল নচলাই নহয় ছাৰ। ইমান টাইম এনেই মৰম কৰি থাকিব। হ'ব দে যোৱা